নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ আছোঁ দোকানতে দোকানৰ পৰা আৰম্ভ কৰিছোঁ আজি ভিডিঅ'টো এইখন দোকানখন খালী দেখা হৈ গৈছে দোকানখন পুৰা আজি অলপ মাল আনিব লাগিব খালী দেখা হৈ গৈছে দোকানখন বাকি আছোঁ লগতে অলপ চলপ কিবা কামো কৰি আছোঁ পিছফালে এইবিলাক যন্ত্ৰপাতি পুৰা লৈ আহিলোঁ এনে মন্দিৰৰ আগৰ হেঙাখন বেয়া হৈ গৈছে তাকে বনাই আছোঁ আৰু এনেকৈ লাগি থাকোঁ দোকানো ৰখা হ'ল সৰু সুৰাকৈ কিবা অলপ চলপ কামো কৰি থাকোঁ গতিকে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ আৰু চাই থাকিব হাই ফ্ৰেণ্ডছ এয়া দেখিছে আমাৰ গুৰা কাম কৰি আছে হৈ গ'ল বনোৱা এখন আৰু এনেকুৱা আৰু এখন বনাব লাগিব এতিয়া ভাতকেইটা খাই আৰু এখন বনাব লাগিব এই গজলকেইটা বেকা কৰি দিব লাগিব আৰু গজলকেইটা বৰ বেয়াকৈ ওলাই গৈছে এনেকৈ লাগি আছোঁ আৰু আহিলোঁ ভাত খাব ৰাতিপুৱাৰ ভাত সাজ খাই লওঁ আজি আছে ভাতৰ লগত কণী আমলেট মাছ ভাজা এইফালে বেঙেনা পিটিকা তাৰপিছত ইফালে কিবা দেখা পাইছোঁ চব্জি দুটামান জলকীয়া লৈ মাৰি দিওঁ আৰু ৰাতিপুৱাৰ সাজ নে কি কয় গাইছ দে খাই লওঁ দিয়ক খাই ল'লোঁ দুটামান মই পালোঁ পাণ নাই দেখোন পাণ নাই দেখোন বন্ধ কৰি থৈ গৈছিলোঁ ভাত খাবৰ কাৰণে এতিয়া মাল আহিছে আকৌ মালখিনি ৰাখোঁগৈ বিস্কুট তাৰপিছত হাফৰ তেল আছে নেকি বটল আছে কিমান দাম মালখিনি সজাই দিলোঁ দোকানত এই বিস্কুট ৰাখিলোঁ অলপ 10 টকীয়া বিস্কুট তাৰপিছত ইফালে তেল ৰাখিলোঁ আৰু চাবোন অকণমান ৰাখিলোঁ এইখিনি মালতে 1500 টকা তথাপি খালী হৈ আছে দোকান আৰু আনিব লাগিব মাল আজি পইচাও নাছিলে বৰ বিশেষ সেই গতিকে অলপ কমকৈ ৰাখিলোঁ আৰু এই ফেৰিয়ালৰ পৰা মাল ৰাখিলে মানে অলপ পইচাটো বেছিকৈ লয় সিহঁতে মাৰ্জিনটো কমকৈ দিয়ে সেইকাৰণে অলপমান ৰাখিলোঁ আৰু দোকান ভাল দেখিবৰ কাৰণে অকণমান ৰাখি ল'লোঁ দোকানৰ পৰা পথাৰ আহিলোঁ এবাৰ ডিউটি দিবৰ কাৰণে আলহীকেইটা আহিছে নি চাব পিছে নাই অহা নাই আজি আলহীকেইটা এনেকৈ মাজে মাজে আহি থাকিব লাগে মানে পথাৰ ডিউটি দিবৰ কাৰণে নহ'লে আলহীকেইটা পটককৈ আহি পায় নাই বুলিহে কৈছিলোঁ এইয়া চাওক আছে মানে এইয়া চাওক ৰ'ব জুম কৰি দেখুৱাই আছোঁ ৰ'ব ইহঁতৰ মাজতে কিবা যুদ্ধ লাগে দেখোন পথাৰৰ পৰা আহিলোঁ ঘৰত গৈ আছোঁ এইটো মন্দিৰটো আমাৰ ৰাজহুৱা মন্দিৰটো আৰু এইফালে এই আমাৰ ডেকা ল'ৰাহঁতে ভেলাঘৰ বনাই আছে কিমান আগবাঢ়ি চলি ইয়াত আজিৰ পৰা আৰম্ভ দিছে আৰু ইহঁতে পুৰা ভলকা বাৰু ফুটা বহাই দিছে দে বনো সোনকালে বনো আনবা দে বনো খাৱা দিনা আহিব লাগিব চাউন আনবি নে না এইবাৰ চাউন আনবি নে না হা বঢ়িয়া ডেন্স মাৰিব আহিব লাগিব দে লাগি থাক গৈ থাকোঁ আৰু এইটো আমাৰ গাঁৱৰ মাজেৰে বৈ অহা নৈটো পথাৰৰ পৰা আহিলোঁ এতিয়া তাৰ গৰুকেইটা পানী খুৱাই থৈ আহোঁগৈ বোলে 2টা বাল্টিঙত 2 বাল্টিং লৈ ল'লোঁ এতিয়া পানীখিনি খুৱাই থৈ আহোঁগৈ গৰুকেইটা ভাতা নহ'লে মানে এইবিলাক কাম মোৰে আৰু খা ভাই ইমান কষ্ট কৰি আনিছোঁ নাই নাখায় আৰু খা ফিনিছ কৰি দি গৰুৰ চেহেৰাবিলাক বেয়া হৈ গৈছে ঘাঁহ চাহ নাই না
অকল নৰামখা কি খাব আৰু ইহঁতৰ ইচ্ছা নোহোৱা হৈ যায় কিজানি খাই খাই না দোষ নাই নাখায় আৰু 2 বাল্টিং আনলোঁ পানী এটাই খালা এইখিনি আৰু এটাই খালা এইখিনি গৰুক পানী খুৱাই আহি এতিয়া এইয়া ডিউটি পৰিছে এইটো ৰাখি থকা ডিউটি এইটো এতিয়া ৰাখিব লাগে মাকে একো কাম কৰিব পৰা নাই মাক দোকানত থৈ আহিলোঁ এতিয়া এইটো ৰাখোঁ অকণমান টাইম নে পাপা পাপাক ৰাখি থাকোঁতে টোপনি আহি গ'ল গম নাপালোঁ এতিয়া টোপনিৰ পৰা সাৰি পাই আকৌ দোকান খুলিবৰ কাৰণে আহি গ'লোঁ মাতাৰে দোকান বন্ধ কৰি থৈ গ'ল এতিয়া দোকান খুলিবৰ কাৰণে আহিছোঁ দোকান বন্ধ হৈ আছে দোকান খুলিলোঁ খুলি এতিয়া আছোঁ কথা এটা মন কৰিবচোন গাইছ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আবেলি টাইমত পথাৰ ভৰ্তি হৈ থকা আছিল চলি মখাৰি খেলা ধূলা খেলা কিবা কিবি ক্ৰিকেট চিকেট এইবিলাক খেলিছিলোঁ কিন্তু আজিকালি চলিবিলাক কেৱল মোবাইল এইবিলাক কেৱল মোবাইল লাগে এইবিলাক কিন্তু আমি সৰু থাকোঁতে স্কুলৰ পৰা আহি ডাইৰেক্ট বেলেগ নাই আৰু একদম পথাৰ খেলা কিন্তু আজিকালি নাই চলিবিলাক গতিকে আজি আৰু বেলেগ দেখুৱাব লগা একো নাই ভিডিঅ'টো আজি ইয়াতে সামৰোঁ বুলি ভাবিছোঁ কেনে পালে জনাব ভিডিঅ'টো বাকী ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু